Hello guys, good evening. নমস্কাৰ প্ৰথমতে মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ৰাতি খাবলৈ বনাম পাতত দিয়া মছন্দৰী আৰু মোৰ লগত আছে আহা হাই আজি আমি ৰাতি খাম পাতত দিয়া মছন্দৰী। সকলোৱে চাগে খাইছে, তথাপিও আমিনো কেনেকৈ বনাওঁ, কেনেকুৱা পদ্ধতিত আমি বনাই খাওঁ, এবাৰ আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। তেনেহ'লে বলক আমি প্ৰথমতে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কলপাতখন ৰেডি কৰি লৈছোঁ ধুই মছন্দৰী দিবৰ কাৰণে। কলপাতটো অলপ সেকি ল'ম জুইত। কেৰাহীখন 5 মিনিটৰ আগত গৰম হ'বলৈ পাতি থৈছিলোঁ। এতিয়া এইটো আমি দি দিম ইয়াতে। এখন ঢাকি হৈ গৈছে এইটো।